তো হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আৰু এইফালে আছে মোৰ ভণ্টি আছে এয়া, আৰু মই ভণ্টিক স্কুলত থ'ব যাওঁ। আৰু এতিয়া বৰ্তমান টাইম হৈছে 8:30। তো যাই আছোঁ স্কুলত থ'বলৈ। তো ফ্ৰেণ্ডছ, এতিয়া এইফালে গৈ আছোঁ ভণ্টিক লৈ কিনে স্কুলত। আৰু ইমান দূৰ ঘূৰিব লাগে, আপোনালোকে জানে ইয়াতে ব্ৰিজৰ কাম চলি আছে। তো এইফালে ঘূৰি যাব লাগিব। তো ফ্ৰেণ্ডছ, এতিয়া ৰাতিপুৱাৰ টাইমতো ইমান জাম লাগিছে ইয়াতে, পিছফালেও লাগিছে জাম। আৰু এতিয়া টাইম হৈছে 8:49 হ'লেও যাম। কেতিয়া যে কামবোৰ শেষ হ'ব। তো ফ্ৰেণ্ডছ, আহিলোঁ এই স্কুল এই আছে দিয়া যাবা। তো এতিয়া মই যাওঁ আৰু। তো ফ্ৰেণ্ডছ, এয়া স্কুলৰ পৰা থৈ আহি লখৰা খালি সোমালোঁ এয়া ব্ৰিজৰ কাম। তো মানে যাব দিয়া নাই, একফালে যাম। তো ফ্ৰেণ্ডছ, এতিয়া ঘৰ পামে আৰু ৰাস্তাৰে। আৰু ৰাতিপুৱা গাড়ী চলাই মানে ভাল লাগে, কিবা এটা ভাল লাগে, একো মানে ভাইবছটো ভাল লাগে আৰু। তো এয়া হ'ল ঘৰ আমাৰ ধৰ্মালয়। আৰু যোৱা ৰাতি বৰষুণ হৈছিলে, একো অৱস্থা নাই। তো ফ্ৰেণ্ডছ, এতিয়া আহিলোঁ ব্ৰেকফাষ্ট কৰিম, কৰি কিনে চাওঁ ক'ত যোৱা যায়। তো গাইজ, বহুত দিন পিছত মিন্ত্ৰাৰ পৰা আহি গ'ল এটা অৰ্ডাৰ। তো শুনি লওঁ, এক ছেকেণ্ড। আহি গ'ল স্লাইডাৰ এইটো। এইটো এখন ব্লগ বনাব নোৱাৰোঁ। আৰু ইয়াৰ প্ৰাইজিংটো হ'ল 2999। কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। তো এয়া পিন্ধি আছিলোঁ, ভাল লগা নাই ইমান, কিবা লুকছটো ভাল লগা নাই। এইটো ৰিটাৰ্ণ কৰি দিম। A few moments later. কি কয়, আজি গোটেই দিনটো সময় নাপালোঁ। মানে এতিয়া গাড়ীখন ৱাশ্বিং কৰিবলৈ যাওঁ, স্মাৰ্ট কাৰ ৱাছ। বহুত দিন যোৱা নাই স্মাৰ্ট কাৰ ৱাছ। তো যাই চাওঁ। আৰু আজি ৱেডাৰটো বহুত গৰম, একদম চানি দিয়ে। তো ফ্ৰেণ্ডছ, পালোঁ এয়া স্মাৰ্ট কাৰ ৱাছ। বহুত দিন অহা নাছিলোঁ, তো আহিলোঁ। তো ফ্ৰেণ্ডছ, আমাৰ গাড়ীখন ইয়াতে একুমৰ কাম চলি আছে। তো ফ্ৰেণ্ডছ, এইফালে চলি আছে থাৰৰ আণ্ডাৰ বডি ৱাশ্বিং। আৰু এইফালে আহিলোঁ অলপ, আৰু ইয়াতে ৰাবিঙৰ কাম চলি আছে স্কৰ্পিঅ'খনৰ। আৰু এখন স্কৰ্পিঅ' আমাৰ লগৰৰ ভাইটিনা দাদা এজন ল'লে। তো ৰাবিঙৰ কাম চলি আছে, আৰু ৰাবিং হোৱাৰ পিছত বহুতেই ধুনীয়া লাগিব, একদম জেড ব্লেক হ'ব, মানে শ্বাইনটো অলপ ইম্প্ৰুভ হ'ব। তো কাৰোবাক যদি ৰাবিঙৰ কাম কৰাবলগীয়া থাকে, ইয়াতে আহিলে হ'ল স্মাৰ্ট কাৰ ৱাছত। আৰু ৰাবিং কমপ্লিট হোৱাৰ পিছত এয়া চাব পাৰে, লুকছটো অলপ শ্বাইন আহিছে।
তো ফ্ৰেণ্ডছ আমাৰ গাড়ীখন ৱাশ্বিং কৰা হৈ গ'ল এতিয়া যাই আছোঁ ঘৰত যাই আছোঁ তো ফ্ৰেণ্ডছ গুড ইভিনিং এতিয়া ঘৰৰ পৰা ওলালোঁ তো ফ্ৰেণ্ডছ এতিয়া অলপ আমাৰ NEF কলেজৰ ৰোডত যাই আছোঁ মানে যোৱা নাই ন তো তাতে অলপ যাই আছোঁ চাওক কিমান দূৰ কাম আগবাঢ়িলে আৰু বৰষুণটো নকমে গাড়ীখন আজি হ'লো একদম বৰষুণ এয়া চাওক চবফালে এইকাৰণে খং উঠে মোৰ তো ফ্ৰেণ্ডছ আহি গ'লে ইয়াত বৰষুণ গাড়ীখন ধোৱা হ'ল আহি গ'ল বৰষুণ কি কওঁ আৰু ভাষা নাই তো হৈ গ'ল আবেলি টাইম গাড়ীখনতো ৱাশ্বিং কৰাই আনিলোঁ একো লাভ নহ'ল এনে মিছা মিছি ৱাশ্বিং কৰিলোঁ মই মানে যেতিয়াই গাড়ীখন ধুম তেতিয়াই বৰষুণ আহিব আৰু এয়া হ'ল গাড়ীৰ অৱস্থা আৰু এতিয়া মই নিউ প্লটত আহিলোঁ অলপ চাবৰ কাৰণে কিমান দূৰ কাম হ'ল আৰু এইখিনি পাৰ্কিং হ'ব পাৰ্কিং থাকিব আমাৰ গোটেইখিনি এইটো বনালে আৰু ভাল লাগিব এতিয়াতো আপোনাৰ হেৰি হৈ আছে জাবৰা চলি আছে তো ফ্ৰেণ্ডছ এতিয়া ঘৰত যাই আছোঁ ঘৰত যাই কিনে আবাক ল'ব লাগিব আৰু তাৰপিছত আটগাঁও যাম অলপ দেউতাৰ অলপ কাম আছে তো তাতে যাই আছোঁ A few moments later. তো ফ্ৰেণ্ডছ আমাৰ আটগাঁৱৰ কামখিনি শেষ হৈ গ'ল মানে অলপ পে'মেণ্টৰ কাম আছিল তো লোৱা হৈ গ'ল তো অলপ জালুকবাৰী যাম অলপ কাম আছে তো জালুকবাৰীৰ এটা পাৰ্টি আছে তাক অলপ পে'মেণ্ট বাকী আছে আৰু ইয়াতে চাব পাৰিছে আপোনালোকে আপোনাৰ যোনটো মালিগাঁৱৰ ব্ৰিজ আছে ইয়াতে কামখিনি চলি আছে আৰু আপোনালোকে জানে কেইদিন পিছততো অ'পেনিঙে হ'ব আৰু ইয়াৰ পেইণ্টিংবোৰ ভাল লাগিছে এই ছাইডৰ পষ্টত যে আছে তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইয়াতে শেষ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব